নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল আসাম বিজনেছ ইনফোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু আদাৰ খেতি। কেনেকৈ 1 বিঘা মাটিত আদাৰ খেতি কৰি আমি 3 পৰা 4 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰোঁ, আৰু সেইখিনি বস্তু আমি এই ভিডিঅ'টোত বিতংভাৱে চাম, আৰু গতিকে ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট আমি চাম পোনপ্ৰথমে যে আদাৰ খেতি ব্যৱসায়িক ভিত্তিত কৰি কেনেদৰে লাভান্বিত হ'ব পাৰোঁ, সেই বিষয়ে আমি তথ্যখিনি ইয়াত দিব চেষ্টা কৰিছোঁ। গতিকে 1 কেজি আদা, আমি যদি 1 কেজি আদা ৰোপণ কৰোঁ তেতিয়াহ'লে তাৰ পৰা অতি কমেও 20 পৰা 30 কেজি আদা পাব পাৰি 1 কেজি আদাৰ পৰা। আৰু 1 কেজি আদাৰ বৰ্তমান বজাৰ মূল্য 180-90 টকা, 100 টকা বা কিছুমান ঠাই বিশেষে 110-20 টকাও হ'ব পাৰে। গতিকে মই 100 টকা ধৰিছোঁ হিচাপৰ সহজৰ কাৰণে। তেনেকৈ 20-30 কেজি আদাত মানে কিমান টকা যাব, পোৱা যাব 2000 বা 3000 টকা। ঠিক আছে, আমি যদি 1 বিঘা মাটিত আদা ৰুব লগা হয়, 1 বিঘা মাটিত আমি আদা ৰুব পাৰিম 200 কেজিৰ পৰা 250 কেজিৰ ভিতৰত। গতিকে মই 200 কেজি ধৰিছোঁ। আমি যদি 200 কেজি আদা ৰোপণ কৰোঁ তেতিয়াহ'লে কিমান আদা ওলাব আমাৰ 200 পূৰণ, আমি 1 কেজিত ছাপ'জ 25 কেজি ওলাই বুলি ধৰিছোঁ, 200 ধৰা নে 200 ধৰা নে গড় এটা ধৰিছোঁ 25 কেজি। যদি 25 কেজিকে 1 কেজিৰ পৰা 25 কেজি ওলাই তেতিয়াহ'লে 200 কেজিৰ পৰা ওলাব কিমান, 5000 কেজি আদা। মানে 1 বিঘা মাটিৰ পৰা আমাৰ কিমান কেজি হ'ব, 5000 কেজি আদা। এতিয়া 5000 এতিয়া ৰোপণ কৰোঁতে আমাৰ 1 বিঘা মাটিত আদা ৰোপণ কৰোঁতে খৰচনো কিমান যাব, ধৰা হ'ল আমি 200 কেজি আদা লৈছোঁ, 1 কেজি আদা 100 টকাকৈ কিনিছোঁ, তেতিয়াহ'লে আমাৰ খৰচ যাব কিমান টকা, 20000 টকা। তাৰ লগত কিছুমান সাৰ মাৰোঁতে খৰচ যাব, সাৰ দিওঁতে খৰচ যাব, বা অন্যান্য কীট পতংগ মাৰা ঔষধ আদি দিওঁতে খৰচ যাব এক্সট্ৰা 10000 ধৰিছোঁ। গতিকে 1 বিঘা মাটিত আমাৰ টোটেল খৰচ কিমান হ'ব, 2000 টকা। এতিয়া আমি যেতিয়া আদাখিনি বিক্ৰী কৰিম তেতিয়া কিমান পাম, ধৰা হ'ল আমি 100 টকা নাই বা 80 টকা পাম, কাৰণ একেলগে বহুত কেজি আদা বিক্ৰী কৰিব লগা হ'ব ন, সেইকাৰণে পাইকাৰী ৰেটত আমি দামটো কমাই ধৰি হৈছোঁ। গতিকে যদি আমি 80 টকাকৈ 1 কেজিত পাওঁ, গতিকে 5000 কেজি আদাত কিমান হ'ব, তেতিয়া হ'ব আমি তাৰ পৰা পাম 4 লাখ টকা। 5000 কেজি আদাৰ পৰা মানে 1 বিঘা মাটিৰ পৰা আমি কিমান পাম, 4 লাখ টকা। পাইকাৰী মূল্য 80 টকা ধৰিছোঁ, আৰু যদি আমাৰ 3000 খৰচ হৈছে তেতিয়াহ'লে আমাৰ টোটেল লাভ কিমান হ'ল, টোটেল লাভ হ'ব আমাৰ 3,70,000 টকা। সেইখিনি বুজি পালোঁ। এতিয়া আমি চাম ৰোপণ কৰা পদ্ধতি কেনেকুৱা, আদা আমি কেনেকৈ ধৰি ৰোপণ কৰিব পাৰোঁ বা ৰুব পাৰোঁ। চ' আপোনালোকে ফটোত দেখিছে মাটিবিলাক ওখ লাগিব, ওখ মাটি লাগিব, সাধাৰণতে পানী নাবাজা, আৰু আদাকেইখন ৰোৱাৰ সময়ত আমি এনেকৈ সৰু সৰু টুকুৰা কৰি ল'ব লাগিব, ফটোত দেখাৰ দৰে টুকুৰা কৰি ৰৈ তাত আমি ওখ য'ত পানী নাবাজে তেনেকুৱা মাটি ল'ব লাগিব। আৰু মাটিবিলাকত আমি কি কৰিব লাগিব, ভিঠা বান্ধিব লাগিব। আৰু দূৰত্বটো 1 ফুটমানত, মানে দুটা হাবিৰ মাজত দূৰত্ব 1 ফুটমান ৰাখিলে ভাল। আপোনালোকক ফটোত দেখুৱাম, এই চাওক ফটোত যেনেকুৱাকৈ দেখিছে ওখ ভিঠা বান্ধিব লাগিব। তাৰ মাজত মানে দুটা সেই মাজত দূৰত্বটো 1 ফুটমান ৰাখিলে ভাল। আৰু বাকীখিনি যোনখিনি এডাল আদাৰ পৰা আনটো আদা ৰোৱাখিনি দূৰত্ব বেছি নহয়, 10 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰমান ৰাখিব লাগিব। তাৰপাছত আপুনি সেইবিলাক মাঘ চ'ত মাহমানৰ ভিতৰত ৰোপণ কৰিব লাগিব। ৰোপণ কৰি তাৰ ওপৰত মানে কিবা আমাৰ শুকান বস্তু, যেনে শুকান ঘাঁহ হওক, সৰিয়হ হওক নাইবা খেৰ, তেনেকুৱা বস্তু দিব লাগিব। দি আপুনি ৰোপণ কৰি থৈ দিলে হৈ গ'ল। যেতিয়া বৰষুণ পৰিব তেতিয়া তাত গজালি ওলাব। গজালি ওলোৱাৰ পিছত তাত অকণমান মাটি দিব লাগিব, পোক পতংগ হ'লে তাত মানে পোক পতংগ মাৰা কিবা ঔষধ দিব লাগিব। সেই ঔষধ দিয়া হোৱাৰ পাছত আপোনালোকে আদাটো 6 মাহ 7 মাহ পাছত আদাবিলাক আপোনালোকে উঠাব পাৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে।